এইটো অত্যন্ত ভয়ানক ঘটনা ঘটিছে। এই ঘটনাৰ যিটো এই কেলেংকাৰী কৈছে পুলিচ কেলেংকাৰী এছআই সেইটোৰ CBI তদন্ত হ'ব লাগে। এইটো কোনো পধ্যে CID তদন্ত কৰিব নোৱাৰে। অসমৰ মুখ্যমন্ত্ৰীজন এজন অপদাৰ্থ মুখ্যমন্ত্ৰী আৰু তেওঁ চাৰেণ্ডাৰ কৰা মুখ্যমন্ত্ৰী, গতিকে তেওঁ কোনো পধ্যে এই তদন্ত ভালকৈ কৰাটো সম্ভৱপৰ নহয়। মই এটা কথা কওঁ যে এইটো মধ্যপ্ৰদেশৰ ব্যাপক কেলেংকাৰীতকৈ ডাঙৰ কেলেংকাৰী এটা, গতিকে নিবনুৱাৰ মূৰ খোৱা এই কেলেংকাৰী কৰা চৰকাৰ। মই এটা কথা কওঁ যে এইটো মধ্যপ্ৰদেশৰ ব্যাপক কেলেংকাৰীতকৈ ডাঙৰ কেলেংকাৰী এটা, গতিকে নিবনুৱাৰ মূৰ খোৱা এই কেলেংকাৰী কৰা চৰকাৰখনক ধিক্কাৰ দিছোঁ আৰু গৃহমন্ত্ৰী ৰূপে মুখ্যমন্ত্ৰী পদত্যাগ দাবী কৰিছোঁ আৰু ইয়াক CBI তদন্ত দিবলৈ, নহ'লে গুৱাহাটী হাইকোৰ্টৰ জাষ্টিছৰ জৰিয়তে তদন্ত কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। হয়, আৰু এটা কথা কৈ দিওঁ দেই, এই কেলেংকাৰীটোৰ লগত জড়িত মানুহবিলাক এই পঞ্চায়ত আৰু গ্ৰামোন্নয়ন কেলেংকাৰীৰ লগত জড়িত আছিলে। গতিকে তাত এই পৰীক্ষা পতা সংস্থাটোৰ প্ৰাঞ্জল বৰুৱা বুলি এজন মানুহ আছে, সেইজনক গোটেই তদন্ত কৰিলে গোটেই কাহিনীটো ওলাই পৰিব। মই সকলোকে সেইকাৰণে তদন্ত কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। APSCতকৈ ডাঙৰ কেলেংকাৰী, ভয়ানক কেলেংকাৰী। দ্বিতীয় কথাটো হ'ল যে এই মুহূৰ্তত মই ক'বলগীয়া হ'ল যে কৃষক বিলসমূহ যিবিলাক ইতিমধ্যে আইনত পৰিণত কৰিলে মই তাৰ তীব্ৰ বিৰোধিতা কৰোঁ। ইয়াৰ বিৰুদ্ধে সকলোৱে প্ৰতিবাদ কৰা উচিত, কাৰণ খেতিয়কসকলক এতিয়া অকল খেতিয়কসকলৰ সামগ্ৰী নহয়, খেতিয়কসকলক কোম্পানীৰ এতিয়া কিৰণকত পৰিণত কৰি দিয়া হ'ল, খেতিয়কসকলক কোম্পানীৰ ওচৰত বিক্ৰী কৰি দিয়া হ'ল। গতিকে মই সকলোকে আহ্বান জনাওঁ যে এই বিলখনৰ বিৰোধিতা কৰিব লাগে, কৃষক মুক্তিকো আহ্বান জনাওঁ, অন্যান্য দল সংগঠনকো আহ্বান জনাওঁ। কিন্তু মই তাতকৈ ডাঙৰ আটাইতকৈ ডাঙৰ যিটো গুৰুত্ব দিব খুজিছোঁ সেইটো হ'ল এই যে হেৰি হৈছে আপোনাৰ কি কয় লকডাউনৰ ক্ষতিপূৰণ লাগে। লকডাউনৰ যদি ক্ষতিপূৰণ নিদিয়ে তেতিয়াহ'লে অসমীয়া মানুহ নাবাচে। এক জাতি আৰু জনগণক যদি বচাব লাগে লকডাউনৰ ক্ষতিপূৰণ দিব লাগিব। প্ৰত্যেকটো পৰিয়ালক 6 মাহৰ কাৰণে 10,000কৈ টকাকৈ ক্ষতিপূৰণ দিব লাগিব। মই আপোনালোকক এখন দিছোঁ, এখন আপোনালোকে সকলোৱে লৈ ল'ব। তাত লিখা আছে কি কৈছে বড়ো অসম ছাত্ৰ সন্থাই ঐতিহাসিক ভুল কৰিলে। এক দল এক পতাকা এক প্ৰতীকৰ কথাটো যে কোৱা হৈছিলে এইটো নমনাৰ কাৰণে ডাঙৰ ভুল হৈছে। মই ভাবোঁ যে যদি BJP RSSক পৰাভূত কৰিব লাগে তেতিয়াহ'লে আমি সকলো একলগ হ'বই লাগিব। মই সেই কথাটো আহ্বান জনাইছোঁ। আৰু এতিয়া কৃষক মুক্তিয়ে কিবা দল গঠনৰ কথা কৈছে, হ'ব লাগিব।